নমস্কাৰ বন্ধু বান্ধৱীসকল, AssamGk ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ছদ্মনামৰ আঁৰত অসমীয়া সাহিত্যিকৰ নাম। গতিকে ভিডিঅ'টো যিসকলে প্ৰথম চাই আছে তেখেতসকলে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অভিনয়চাৰ্য বৰ্জনাথ শৰ্মা, পাপৰি কবি গণেশ চন্দ্ৰ গগৈ, অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱী, প্ৰেম আৰু ৰদালিৰ কবি হীৰেন ভট্টাচাৰ্য, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায়। কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, বন কোঁৱৰ আনন্দীৰাম দাস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায়। বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, জননায়ক দেৱেশ্বৰ শৰ্মা, বাগ্মীবৰ নীলমণি ফুকন, জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা, বিহগী কবি ৰঘুনাথ চৌধাৰী। বীৰবালা কনকলতা, টেকবীৰ হেমচন্দ্ৰ বৰুৱা, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, দেশভক্ত তৰুণৰাম ফুকন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, নটসূৰ্য ফণীন্দ্ৰ শৰ্মা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। লোকনায়ক অমিয় কুমাৰ দাস, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, লোকপ্ৰাণ মতিৰাম বৰা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সুনীত কোঁৱৰ গজেন বৰুৱা। অঘৰী প্ৰমোদ কুমাৰ বৰদলৈ, পশুপতি ভৰত দাস, উমাকান্ত শৰ্মা, অজগৰ স্বামী অভগানন্দ, চৈয়দ আব্দুল মালিক, বাবুল ইমৰান শ্বাহ, অনিৰুদ্ধ কটকী, মুনীন বৰকটকী। অষ্টবক্ৰ কমলাকান্ত ভট্টাচাৰ্য, ভৱানন্দ পাঠক, ড বাণীকান্ত কাকতি, অসম চিত্ৰদাস অতুল চন্দ্ৰ হাজৰিকা, ভানুনন্দন ড সূৰ্যকুমাৰ ভূঞা, ঈশান দত্ত, কুম্ভকৰ্ণ ইমৰান শ্বাহ। ভোলাই শৰ্মা ৰজনীকান্ত বৰদলৈ, এন ডি খুৰা ডাক্তৰ নগেন দত্ত, মনাই বৈৰাগী মহেন্দ্ৰনাথ ডেকা ফুকন, এখুত ককাইদেউ, সীমা দত্ত, ন আইতা নৱকান্ত বৰুৱা, মামণি ৰয়ছম গোস্বামী, ইন্দিৰা গোস্বামী, কাঞ্চন বৰুৱা, ভুৱন মোহন বৰুৱা। যদু যতীন্দ্ৰনাথ দুৱৰা, কুমাৰ মধুসূদন, মহেন্দ্ৰ চন্দ্ৰ গোস্বামী, যশৱতী শৰ্মা, কীৰ্তিনাথ বৰদলৈ, কুমাৰ কিশোৰ কুমাৰ শৰ্মা, ৰংমন ৰবীন দে। ধন্যবাদ।